সেইদিনাখন আমি এনেকৈ বোকা নাছিলে সেইদিনাখন আমি গাড়ী লৈ বৰষুণে কৰিলোঁ নহ'লে বোকা নহয় টকা এই ঘৰতে বহাইছিল নেকি যে চিংগল যে কোৱা এইটো নহয় এইটো নহয় সেইটো দুটা ফ্ল'ৰ আছিলে দেখা পাম নে সেইটো পাম চাগে আমি ভিতৰলৈ সোমাই আহিছোঁ আহি সোঁহাতে কি যে পৰিৱেশ মানে এইবোৰ কি জমা হৈ আছে বাৰু আমাৰ ঘৰ এইপিনে আছে ঘৰ বনালে নে নাই এতিয়া কিয় বনাই আছে আমিতো এতিয়া বাহিৰতে আছো পইচাখিনি খাই তোমালোকে যাতে পঢ়া কামত ব্যৱহাৰ হয় বা ঘৰ কোনটো ঘৰ এই ৰোড আৰু ট্ৰেইনলৈকে আহে দেই পুৰা ডাঙৰ ফটো ন ফটো না মাৰি দিছোঁ লোকে এইটো বাইদেউ ঘৰ নেকি এতিয়া ওপৰতে পানী পৰিছে ন আপোনালোক ইয়াতে আছিলে পানী আহোঁতে ক'ত আছিলে পানী আহোঁতে তালৈ গ'লগে পানীয়ে গ'ল তোমাৰ ঘৰ এইটো ন মাইনা কামতে গ'ল তোমাৰ ঘৰ এনডিআৰ বাহিনী লৈ গৈছিলে মই তোমাৰ ঘৰ কোনটো ইয়াৰ পৰা এনডিআৰএফে নিছে পুলিচে নিছে কিমান সময়ত পানী সোমাইছিল ইয়াত আবেলি এনডিআৰএফে কেইটা বজাত নিছে তেতিয়ালৈকে আপোনাক ক'ত আছিলে এইটো ঘৰ পানীটো এইফালৰ পৰা আহিছে ন অঁ আচ্ছা ঘৰ এইটো আছিলে পকা বেনিফিচিয়াৰী কোনো দিয়ক ভালটি নাহিব আকৌ কিনো বাচি আছে মানুহ ঘৰৰ একোৱেই নাই ন সেইফালে পাঞ্জাবী মানুহবিলাক আহিছিলে যে তেওঁলোকৰ কথাত এটা হিপি পাতি থৈছে তাৰ আগত খুব ছাগল নহয় এইটো ঘৰ নহয় এইটো ঘৰ নহয় আগতে কি বাকি আছে একো নাই মানে চব খালী এইবোৰতো পাহাৰৰ পৰা নামি অহা বাঁহ ইমান বস্তুবোৰ যদি এনেকে পানী সোঁতত জমা হয় মানুহবোৰ ক'ত বাচিব বাৰু এনেকে তাকেইতো এইবোৰ এতিয়া চাফা কৰিব কোনে মানুহেতো অকলে চাফা কৰিব নোৱাৰিব সোশ্যাল মিডিয়াৰ এটা বিখ্যাত ল'ৰা ঘৰৰ কাম ষ্টাৰ্ট কৰিছে এফালে বনি আছে কোনটো এইটো ঘৰ ন আৰু এতিয়া মানুহখিনি খিচিৰি খাই আছে গোটেই কাম কৰা মানুহখিনিয়ে তোমালোকে গোটেইখিনি ব্যৱস্থা কৰিছা একদম গোটেইখিনি আমি কৰিছোঁ আৰু আমাৰ লগত আজি বহুত বেলেগ জেগাৰ পৰা মানুহ আহি জইন হৈছে অকল মই বুলি নহয় মই যাকে পাইছোঁ আঁকোৱালি লৈছোঁ যদি আপোনালোকেও কওঁ বুলি আপোনালোকেও আহক লাগক আগফালে ঘৰ বনি আছে আমাৰ আজি মুঠতে 3টা ঘৰ আমি বনাইছোঁ এটা ঘৰ বেছি বোকাৰ কাৰণে সোমাব পৰা নাই এটা কমপ্লিট হৈছেগৈ আৰু এটা টিং লগাবলৈ তোৰ নামটো কি আছিলে আপোনাৰ প্ৰতিদিন আছে ঠিক আছে হয়তো চিনি পাইছে তেওঁ ভিডিঅ' এটা হ'ব তো খাই লওঁ লগতে কি চৌকেছ ঘৰ চব বৰবাদ
টেবুল চকী চকুৰে নেদেখিলে সঁচাই বিশ্বাস কৰিব নোৱাৰি দেই। মানুহবোৰ যে বাচিলে দেই। এনেকুৱা মানে ভাবিবলৈ মানে ভাষা নাইকিয়া হৈ গৈছে ইয়াত আহি, গম পাইছেনে? চব আহিছেনে আমাৰ? মানুহবোৰ যে কেনেকে বাচিছে, কি সাহসত। এই বোকাতে ভৰি দি যাওক লাগিলে, এই পাৰত ভৰি নিদিব, পুৰা পিছল হৈ আছে। শুকাওঁতে এইখিনি এইটো চাট ঢালাই ঘৰ, অকল খুঁটাকেইটা আৰু চাটখন আছেগৈ। এই ঘৰকেইটাই কিন্তু বহুত মানুহ বচাইছে। বহুত মানুহ উঠি গ'ল, মাত দিয়কচোন। ইয়াত বহুত মানুহ উঠি গৈছিল। তুমি ইয়াৰে নেকি? তেতিয়াহ'লে অত ডাঙৰ গছ ক'ৰ পৰা আহিলে? ইয়াতে আছিলে? চব উঠি আহা? ইমান ডাঙৰ গছডাল উটুৱাই আনিছে, পানী কিমানখিনি খুব থাকিব লাগিব? এতিয়া চব উটুৱাই আনিছে বোলে গছ। আৰু এনেকুৱা সোঁতত মানুহবিলাক কেনেকে বাচিব বাৰু? সেইখিনিত সেই এটা ঘৰেই আছে, সেইটো ঘৰেই আছে। ইমান ডাঙৰ গছডাল যেতিয়া পানীৰ সোঁতত উটুৱাই আহিছে, কেনি যাব? এইফালে যাবলৈ দিগদাৰ হ'ব, এইফালেদিয়ে যাব লাগিব। এখন গাঁও ধ্বংস, তাত ঘৰ নাই, চব ভাঙা চিঙা বস্তু। ভাষা নাই। ফোন কৰিছিলা, কোৱা। চাৰ্টিং আছে দেই। কি আনিছে তুমি? এয়া বিচনাৰ হেৰি চাওকচোন, এইবোৰ আৰু ক'ত মানুহে উলিয়াব পাৰিব? বস্তুৰ যি বিলাই, বস্তুটো বাদেই, মানুহ যে ইয়াত মেক্সিমাম মানুহ যে বাচিব পাৰিছে, সেয়াই বহুতেই। ইয়াৰ পৰিস্থিতি পৰিৱেশ দেখিলে নোকোৱা নালাগে যে ইয়াৰ মানুহখিনি বাচিছে। সেইখন স্কুটি, যেনেকৈ থৈছে তেনেকৈ থাকিলে। সেইটো চাইডৰ পৰা দেখায়, সেইটো কাৰণে মানে এই চাইডে একো নাথাকা নিচিনা লাগে। আমি কিন্তু চেণ্ডেল কিছু হাতত লৈ অহা হ'লে, ইয়াত এনেকৈ শুকাই আছে বুলিতো গম পোৱা নাই।
এইটো কি বনাই আছে? ঘৰ বনোৱাৰ কাৰণে থকা হেৰি নেকি? চব মানুহ একেলগে থকা নিচিনা আৰু। অঁ, ঢালাই কৰি দিছে। সেইটোৱে নেপালী খেতিৰ একমাত্ৰ ঘৰটো বাচ্চা। এইবোৰতো গাড়ী চেচ আৰু। অঁ, এইটো ঘৰে দেখাইছিলে। অঁ অঁ, এইফালৰ পৰা দেখুৱাইছে বুজিছে, সেইটো কাৰণে এইটো ছেটটো দেখা পোৱা যায়। নদীখন সেইখনেই চাগে। এই দেখিছা এইবিলাক কামতে ৰিলিফত প্ৰথম দুদিনটো নাও চলাম, তাৰপিছত অ' ছাৰ, ঘৰবিলাক চাওকচোন ঘহঁনি খোৱাটো। মানে বস্তু যে ঘহঁনি খাই পাৰ হৈ গৈছে, চব ফাটি ফুটি গৈছে। কিমান স্পীডত যাব লাগিব, এই গ্লাছ চ্লাছ ভাঙি। এইবোৰ ঘৰো নাথাকিবতো বেছি দিন। অঁ, তলটো একদম খোলা হৈ গ'ল গোটেই। ওপৰৰ পৰা ভেটিটো বহি যাব। মোৰ আচৰিত লাগিছে এই বস্তুবোৰ দেখি পেলাই, এইবিলাক যে কুটা কাটলি এইবিলাক। বাচা মানুহবোৰ যে কি লাকত বাচিছে। মৰাবোৰোতো আৰু চব বিয়াৰ তলতে সোমাল চাগে আৰু। অঁ, এইখন স্কুলখন। এই ঘৰকেইটা বনাই দিয়াৰ পৰা মানুহবিলাক অলপ সকাহ পাব। এই লেট্ৰিনবোৰ বনাই দিছে। এইফালৰ পৰা দেখুৱাই বুজিছে ঘৰটো, সেইকাৰণে এই ছাইডটো গোটেইটো ব্লেংক দেখা যায় মানে। এতিয়া মানে ইয়াত মানে কি জানে, মোৰ ঘৰ তোৰ ঘৰ বুলি নাই আৰু মানে থাকিব পাৰিলেই হ'ল মানুহ মানে। গোটেই গাঁওখনে থাকিব পাৰিলে। আৰু এইবোৰ চাং বনোৱাবোৰ মানে চব ডাইৰেক্ট বিচনা আৰু। বনাই দিছে আৰু থাকিবলৈ মোটামুটি। এটা বস্তুটো বাচা নাই, মই এতিয়ালৈকে দেখাই নাই মানে কাৰোবাৰ যে বিচনা এখন আছে, কিবা এখন আছে। অঁ, এইখন নদী। এই মানে ডাইৰেক্ট পাইছে আৰু ইয়াত, এই গাঁওখনতে। অঁ অঁ, ডাইৰেক্ট এইফালে মাৰি দিছে। সেইকাৰণে ইয়াত মানে বস্তু চব এফালৰ পৰা ভাঙি নিছে আৰু। কাৰ বাৰী ক'ত আছিল মানে একো চিন চাব নাই। সৌটো নাগালেণ্ডৰ পাহাৰ, এই পাহাৰৰ পৰা গোটেই মাটি খহি গছে বনে চব একেলগে আহি এই গাঁওখন ধ্বংস। এই গছজোপা যেনে তেনে বাচিলে, নহ'লে এজোপাও উঘালিলেহেঁতেন। বৰগছ কাৰণেহে মানে নদীখন এনেকে হৈ এনেকে কাৰ্ভ হৈ গৈছে। ফালৰ পৰা গৈ আহোঁ। এইটোতো পাকা ঘৰ। পালেহি নি? অঁ অঁ। এইটো চাইডতকে এই চাইডটো অকণ চাপৰ। মানুহবোৰেও একো বস্তু চস্তু উলিওৱা নাই আৰু, উলিয়াবনো কি, একোৱেই নাই, একোৱেই নাই। য'ত যি যেনেকে পৰি আছে। অঁ, এইটো হেৰি খোৱা পানী হেৰি কৰাটো। একোৱেই নাই, চব বেলেগৰ পৰা। এইবোৰ ৱাল যদি এনেকে চুটা চুটকে এৰাই যায়, চাইকেল নে পাকাবোৰ এনেকে এনেকে যদি উঠি যায়, ঘৰটো চাওক গোটেই ৱাল চোৱাল ভাঙি। আৰু এই বাঁহ চাহবোৰে বেছি ক্ষতি কৰিছে।
অঁ খালী পানী অহাটো পাছ হৈ গ'লহেঁতেন। যি হওক মানুহে মানুহৰ কাৰণে কিমান কষ্ট কৰিব পাৰে এয়া উদাহৰণ। এইখনেই সেইখন নদী যাৰ বুকুৱেদি অজস্ৰ পানী কঢ়িয়াই আজি গোটেই অঞ্চলটোৰ বিধ্বংসী বানৰ সৃষ্টি কৰিলে। সৰুটো নাগালেণ্ডৰ পাহাৰ, সেই পাহাৰটো চাওক, যে গোটেই পাহাৰটো কপলা কপলি, গোটেই পাহাৰটোৰ গছ গছনি সমস্তখিনি খহি আহি পানীৰ সৈতে আমি সেইখিনিয়ে দেখি আছিলোঁ ন, সেইফালৰ পৰা সেই গোটেইটোৱে খহি আহিলে। এইটো লেভেলৰ পৰা পানী যেতিয়া ওপৰৰ ইমানটো লেভেলত যায়, কিমান পানী উঠিব লাগিব। চাওক মানুহৰ আশা আকাংক্ষা, গোটেই অঞ্চল বানে বিধ্বস্ত কৰাৰ পাছতো মানুহে নতুনকৈ আশাৰ বীজ ৰোপণ কৰি আকৌ নতুন আশা, নতুন সপোন, সেয়া এদিন ডাঙৰ হ'ব, আকৌ আমাৰ পৃথিৱীখন শুৱনি কৰিব। এয়াই মানুহৰ আশা। যিমানে দুখ দুৰ্দশা নহওক কিয়, মানুহে এদিন হ'লেও থিয় দিবই। মানুহৰ লগত মানুহ আছে, থাকিব সদায়, আৰু সেইকাৰণেই মানুহখিনি জীয়াই আছে আৰু এই পৃথিৱীখন ধুনীয়া হৈ আছে। আচলতে ছ'চিয়েল মিডিয়াৰ যিমানখিনি দেখিছোঁ তাতকৈ বহুত বেছি ভয়ানকভাৱে ইয়াৰ বান পৰিস্থিতি। সৰুটো ঘৰ, ছ'চিয়েল মিডিয়াত সেই ঘৰটোৱে অকল দেখি থাকোঁ, কিন্তু এই ঘৰৰ চাৰিকাষটো দেখি বুকু কঁপি উঠিছে। কেনেকৈ মানুহবোৰ সেই অকণমান সময়, কেইমিনিটমানৰ ভিতৰতে মানুহবোৰ ইয়াৰ পৰা যিবোৰ পলাব পাৰিলে আৰু যিবোৰ নোৱাৰিলে আৰু সেইবোৰ হয়তো ইয়াৰ তলতে চাগে এতিয়াও বহুতো মৃতদেহ সোমাই আছে, আৰু এইবোৰ কোনে উদ্ধাৰ কৰিব, উদ্ধাৰ কৰোঁতা নাই। মানুহে যিমান পাৰে সহায় কৰিছে, ঘৰবোৰ বনাই আছে, আৰু ইয়াত তোৰ ঘৰ মোৰ ঘৰ বুলিবলৈ নাই। যোনে যেনেকৈ পাৰে বনাইছে ৰাতিটো থাকিবৰ কাৰণে, সকলোৱে সমিল মিলেৰে যথেষ্টখিনি কাম কৰি আছে অসমবাসীয়ে। যি হওক, ভালে থাকক সকলো। ছাৰৰ ওচৰত আছে। ঘৰ মানুহখিনিৰে বাচি আছে, আৰু সেইটো পাছত কি হ'ব এইটো আমি ক'ব নোৱাৰোঁ। সেইদিনাখন যোনটো পানী আহিছিলে, বোকা পলক যোনটো আছিলে, সেইখিনি গোটেই গৰু কিমান সময়ত আহিছে পানী? হয়, আমাৰ নিশ্চয় ৰাতিপুৱাৰ পৰা পানীটো বাঢ়ি আছিলে। মেইন কথা ৰাতিপুৱাৰ পৰা হৈছে হোৱাটো, লেকিন আমাৰ যোনটো মেইন পানীটো হৈছিলে সেইটো আমাৰ 11টা বা 12টাৰ ভিতৰতে হৈছে। দুপৰীয়া সময়ত? হয়, দুপৰীয়া আমাৰ সেইটোৱে ক'ব পাৰি। মেইন 11টা 12টাৰ পৰা যোনটো ৰূপটো লৈ আহিছে, একদম সাগৰ ঢৌতকৈ ওপৰত যোনটো পানী আহিছে, একেবাৰে লৈ গৈছে আৰু গোটেই গাঁওবাসী। দেখিলেতো ক'ব পাৰিয়ে কেনেকুৱা ভয়ানক এটা। দেখিব পাৰিছে আমাৰ এই যোনটো টিং আছে তাতকৈ ওপৰ পানী পৰিছে, আৰু আমি এইটো ভবাও নাছিলোঁ ইমানখিনি হ'ব বুলি। আনকালে নৰ্মেলি পানী হয়, ইমানখিনি হয়, আঁঠুলৈকে হয়, আৰু সেইটো কাৰণে আমি ঘৰতে আছিলোঁ। আমাৰ কিন্তু এইডোখৰ অলপমান ওখ জেগা, আৰু তাৰ আগতে আমাৰ পানী হ'লে আমাৰ ৰাস্তাটো আগতেই ঘূৰাই দিয়ে। সেই সময়ত আমি যাবও নোৱাৰোঁ, আৰু তাৰ লগতে আমাৰ যোনটো নদী আছে নে, যোনটো নদী আছে একেবাৰে এফালে বৈছে, এনেকৈ বৈছে। এতিয়া মানুহখিনি মানে
বাচিল কেনেকে, ক'ত গ'ল, কেনেকে গ'ল মানুহবিলাক? যথেষ্ট মানুহখিনি এই ঘৰটো এইটো ঘৰটো দেখুৱাই আছে বাৰু। আমাৰ 50-60 জন মানুহ বাচিছে। তাৰ লগতে আমাৰ এই ঘৰ মানুহ আমাৰ দুজনী ছোৱালী আছিলে, ভাইটি হয়। তাৰপিছত এই গছৰ ওপৰতে উঠি গোটেই ৰাতি এই ডাল গছত হয়, গোটেই ৰাতি নিশা তেনেকুৱা গছৰ ওপৰতে থাকিলে। তাৰ লগতে ইফালে ঘৰ এটা আছে অলপ আঁতৰতে হয়, সেই তাৰো ঘৰ এজনী ছোৱালী গোটেই টিংটোতে উঠি গোটেই ৰাতিটো থাকিলে। তাৰ লগতে আমাৰ নাও আহিব পৰা নাই, কেলে আমাৰ পানীৰ সোঁত বেছি গৈছে। তাৰ লগতে পাহাৰ পৰা যোনটো খৰি আহিছে, খৰি জাবৰ জোঁথৰ যোনটো খৰি আহিছে, এইবোৰ ইয়াতে থকা নে পানীয়ে লৈ আহে? আমাৰ নদীয়ে অনা, চব নদীয়ে আনে। ইমান ডাঙৰ ডাঙৰ গছ দেখিছো, ইমান ইয়াত গোটেই ভিতৰত আপুনি এতিয়া সোমাব অৱস্থা নাই। তেনেকুৱা ডবল গছ জাবৰ জোঁথৰ যোনটো আনিছে, সেই সময়ত নিজে নিজৰ প্ৰাণটো বচাম নে বেলেগৰ বচাম, তেনেকুৱা ইয়াৰ পৰা আপোনাৰ তালৈকে যাব নোৱাৰো, তেনেকুৱা অৱস্থা হৈ গৈছে। একো নাই দিয়ক, বেয়া সময় এটা আছিল। হয় নিশ্চয়, সেইটো যদি ৰাতি হোৱালে আমি গোটেই গাঁওবাসী নাথাকিলোহেঁতেন। দিনত হোৱাৰ কাৰণে বাচিলো, 2-এটা মানুহ বাচিলো। ভাল সময় আহিব, হয় নিশ্চয়, সাহস নেহেৰুৱাব। কি ক'ম এতিয়া, শব্দও প্ৰকাশ কৰিব পৰা নাই, ক'বও পৰা নাই। আৰু মানুহে যথেষ্ট সহায় কৰি আছে দেখিছো, ঘৰবোৰ বনাই আছে। সহায় সহযোগ কৰিছে, তাৰ কাৰণে একো নাই, সাহস নেহেৰুৱাব, আকৌ আগৰ দৰে থিয় দিব লাগিব। তাৰ লগতে আমাৰ নৈখন ঢিপটো প্ৰায় 20 ফুটমান সিফালে আছিলে, খৰাই গোটেই শেষ কৰি দিলে। দেখিব পাইছে এফালে নাই, 20-30 ফুটমান খৰাই দিছে। আপোনালোকে আহিছে, ধন্যবাদ। এই ভিডিঅ' যোগেদি কৈছো আৰু আমাৰো দায়িত্ব, কৰ্তব্য এটা, আপোনালোকক খবৰ এটা লোৱা, যিমান পাৰোঁ সহায় কৰা, আৰু যথেষ্টখিনি সহায় কৰি আছে দেখিছোঁ। একো নাই, আৰু সাৱধান হৈ থাকিব। আৰু এইটো এনেকুৱাও ক'ব নোৱাৰি যে এবাৰেই শেষ, হয়তো এবাৰ আহিছে, আকৌ আহিবও পাৰে। গতিকে সাৱধান হৈ থাকিব। এবাৰ যিহেতু অভিজ্ঞতা এটা হ'ল, এবাৰ যদি নদীয়ে দিশটো লয়, নেক্সট টাইম নাহে বুলি ভাবিব নালাগে। যাতে গাঁওবাসী সতেজ হৈ থাকিব লাগে, আৰু হাৰো মানিব নালাগে। যিয়ে হওক, এনেকে দুখ সুখৰ মাজে পাৰ হ'ব লাগিব। কি কম, দেখিছে একো এটা বস্তু বাচি একো নাই, দেখিছো বাৰু, জীৱিকা আছিলে, সেইবোৰ একো এটা নাই। তাৰ পৰা চলি আছিলো। এতিয়া একো নাই, একো এটা বচাবও নাই। এতিয়া খোৱা বোৱাবোৰ আপোনালোকৰ ডাঙৰ কথা, খোৱা বোৱাবোৰ পাই আছে চাগে? খোৱা বোৱা যথেষ্ট আমি পাই আছো, ৰাইজে সহায় সহযোগ কৰি আছে। সেয়া আৰু ঠিক আছে দিয়ক। চিলিণ্ডাৰ, টেবুল, চৰিয়া, মানুহৰ যে একো বস্তু মানে 1% বস্তুও বাচি থকা নাই। সেইটোৱে মানে বেছি ভালে। বাকী জেগাত বানপানী হৈছে যদিও মানুহে এটা দুটা বস্তু অলপ উঠাই। এই কি তালে, আৰু এই কোণাকেইটা চোৱাচোন, মানে বস্তু আহিছে তাত খুন্দা খাইছে আৰু চব হেৰি হৈ গৈছে। মানে এইটো বহুত, এই ঘৰ, এইটো তোমালোকৰ ঘৰ নেকি? তোমালোকৰ ঘৰ? এয়া মানুহে চব ইচ্ছাই কাম কৰি আছে, বাঁহ আনিছে, ঘৰ বনাইছে। ইয়াত কোনো বেলেগৰ সহায় নাই, মানুহে নিজেই কৰিছে, নিজেই আহিছে। এটা কথা ভাল লাগিছে, কাৰো কাৰণে ৰখিও থাকে নাই, যোনে যেনেকৈ পায় আহিছে, ঘৰ বনাইছে। ক'বলৈ গ'লেতো চৰকাৰৰ ফালৰ পৰা একো তুমি দেখিলা জানো? কিবা বিশেষ পদক্ষেপ এতিয়ালৈকে একো নাই। 20 নম্বৰ দিনত যিমানখিনি জেগা গ'লো, আমি নিমাইজন গ'লো, ডিব্ৰুগড়, আমি নাগালেণ্ডৰ বৰ্ডাৰৰ ওচৰলৈকেও গৈছো, কিন্তু মানে চৰকাৰৰ একেবাৰে শূন্য ভূমিকাটো আমি একো তেওঁলোকে দেখা নাই। কিন্তু মানুহখিনিয়ে, সাধাৰণ মানুহখিনিয়ে মানুহৰ কাৰণে বহুত কৰি আছে। মানে অন্তত এটা কথা স্পষ্ট, কোনোবাই সহায় কৰক নকৰক, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ক'ৰবাতো যদি কাৰোবাৰ কিবা হয়, মানুহ আছে, মানুহৰ লগত মানুহ আছে। এইবোৰ বিচনা হেৰি দেখিছে, চৌকেছ, টিনবোৰ এনেকে বালিত পুত খাই গ'ল, পলসত টিন। এইবোৰ মানে মানুহে আৰু উঠাব পৰা অৱস্থাটো নাই, আৰু এইবোৰ কাৰ বস্তু কোনেও নাজানে। আৰু এইখিনি এনেকুৱা লাগিছে ন, যেন এইখিনি কিবা পথাৰ আছিল, কিন্তু ইয়াততো চব ঘৰ আছিলে ন মানুহৰ।
এইখন বোৱা গামোচা দেখিছে, এখন মুগাৰ গামোচা হয়। গামোচাৰ এই অৱস্থা। মুগাৰ গামোচা এখন মুগাৰ চোৱাচোন। গামোচা আছিলে প্ৰায়। এখন মুগাৰ গামোচা। এইখন গামোচা কিনিবলৈ মানুহৰ হয় নাই কোৱাচোন, কিমান হেঁপাহত কিমান মৰমত এইখন গামোচা কিনে। এনেকুৱাও নহয় নহয় বোলে এবাৰতে কিনিব। এবাৰতে এখন কিনিব কিনিবৰ পাৰে ন, কাৰণেতো এইখন কিমান দাম, 2000-2500 টকাৰ এখন গামোচা মুগাৰ গামোচা। গ'ল। মানুহৰ সপোনবিলাক এনেকৈ শেষ হৈ গ'ল আৰু। সেইটো পলথিনত মানে এইটো এনেকৈ উটি আহিছে। ইয়াতো গামোচা এয়া। মুগাৰ গামোচা আছিলে, অসমীয়াৰ স্বাভিমান আছিলে। কিন্তু এনেকৈ আচলতে এইখন ধুই কৰি চাফা কৰি দিয়া হয়, ধুনীয়াকৈ চাফা হ'লে। আৰু কি কৰিব আৰু ন, গোটেই বস্তুবোৰেই শেষ। সেই ঘৰটোৰ ভিতৰত পলহখিনি চোৱাচোন, ভালকৈ দেই। খালি মানুহ আহক, এনেকুৱা নহয় বোলে চব মানুহ নেপালী খুটিলৈকে আহি আছে, কিন্তু ইয়াত মানে ক'বলৈ গ'লে ক্ষতি হোৱা পাৰ্চেণ্টেজটো ইয়াত বহুত বেছি। ইয়াত মানুহৰ ঘৰ নাই, থাকিবলৈ খাবলৈ বস্তু পাইছে হয়, যি এটা ঘৰ আছে সেয়াও মানে একেবাৰে বেয়া অৱস্থাত। এইটো ঘৰৰ বেৰ চেৰ একো নাই। এই ঘৰকেইটাই বহুত মানুহ বচালে দেই। আমি আহিছোঁ নগাঁও, যোৰহাট, সৰুপথাৰ, হোজাই হোজাই। সেইকেইটা গৰুৱে দেখিছোঁ আৰু সেই তাতে কেইটামান গৰু আছে। এইখিনি পিছল দেই ভালকৈ, একেবাৰে লাগিলে তলদি নামিয়ে আহা, পৰিব লাগিলে হ'ল। এইফালে আমি যাব নোৱাৰিম নেকি? এইফালে যাব লাগিব। লাগি থাকা দেই। হে ভগৱান, আৰু এনেকুৱা দিন নাহক আৰু দেই কেতিয়াও। ভুগুতাইটো ভুগিছে, মানে যিয়ে দেখিছে সিও পাইছে আৰু। কি বস্তু? পেকেট। একদম সঁচা কথা। পানী আমাৰ তাত বহুত পানী ন, মানে যিমানে পানী নিউজ পাইছে নহয় মই মানে এইফালেদি যাওঁ নেকি? এইফালে যাব লাগিব। হা? ল'ৰা দুটা ক'ত গ'ল? পঢ়ি আছে নেকি? বেয়া হ'ল, আকৌ দিব। আপোনাৰ ক'ৰ পানী ওপৰেদি গৈছে? সিদিনাখন বাচিলে কেনেকৈ? এই সিহঁতৰ ঘৰত বহুত মানুহ বচালে ন? আচ্ছা, ইয়াত আছিলে? এয়া টিঙৰ ওপৰত আছিলে? কেইটা বাচ্চা আছে? দুটা।
এতিয়া পইচা এটা আছে ঠিক আছে আপোনালোকৰ যিটো সহায় হয় আৰু বহুত ক্ষতি হৈছে দেই নেপালী খেতিত বহুত ক্ষতি হৈছে বাকীবোৰৰ তুলনাত নেপালী খেতিত বহুত ক্ষতি হৈছে একে নদীখনে ওচৰতে পালেতো মানুহ সহায় কৰা মানুহ কিন্তু আজি বহুত পুৰা জাম হৈ আছে ইয়াত মানে একদম নেটৱৰ্ক নাই বুজিছানে কিন্তু এইফালে বানপানী হ'লে এবাৰ লাইন কাট Hello guys.